অ বন্ধু ক'ৰ পৰা আহিলা ইমান খৰধৰকে? নহয় বন্ধু, মই আগতে এইটো দাও বনাব দিছিলোঁ বে, এতিয়ালৈকে বনাই দিয়া নাই বহুত কাম আছে মোৰ, বাঁহ চাহ কাটিব আছে, নাই বনাই দিয়া নাই এতিয়ালৈকে। পূৰা খং উঠি আছে 1 মাহ হৈ গ'লে বনাব দিয়াটো, আজিলৈকে বনাই দিয়াই নাই। শুনা না বন্ধু, আজি তোমাৰ কিবা কাম আছে নেকি? এনে বহি কিনে অলপমান কথা বতৰা পাতো বুলি কেইবাদিন হৈ গ'ল নোপোৱা, কথা বতৰা পাতা কেইবাদিন হৈ গ'লচোন। আজি অলপমান বহি কিনে কথা পাতা ষ্টাৰ্ট কৰিম নেকি? ঠিকেই ক'লি, কথাটো ঠিকেই হয়। বহুত দিন হৈ গ'ল, কেইবাদিন হৈ গ'ল ন, লগ নোপোৱাটো বহুত দিন হৈ গ'ল। আজিকালি আকৌ বাৰিষা চিজন ধান ৰুব সময় হৈ গ'ল, এতিয়া বৰষুণ দি আছে ঠিকে আছে আৰু অলপমান কথা বতৰা পাতি দিম আৰু ন, কি কৰিম, কালি আকৌ লগ কৰিব নেপামেই আৰু ন। এতিয়াতো বাৰিষা চিজন হয়, সময় বি নেপাম ন, পুৱা সময়ত বহি কিনে কথা বতৰা পাতি দিম আৰু। শুনা না, আজিকালিৰ দিনত অকল টকাৰ মতলব আছে আজিকালিতো নিজৰ টকাৰ কাৰণে টকা কিমান কেনেকুৱা সৃষ্টি হৈছে জানো। টকাটো সৃষ্টি কৰিছে না মহাত্মা গান্ধীয়ে, বাট কি লগাই কিনে ইমান উৎপন্ন কৰিছে বে, এইটো মই কথাটো বুজিব নোৱাৰো কথাটো কি হৈ কিনে ইমান ভেলুচন হৈ গ'ল সোণতকৈ দাম থাকেতো এইটোতো সোণতকৈ দাম থাকে, টকা হলেতো যি পাৰে বোলে। কেতিয়াবাতো লোকৰ মাইকী টকা দি কিনে আনিব পাৰে বন্ধু। তুমি ঠিকেই কৈছা, আজিকালি দিনততো টকা নহ'লে একো নেপায় একো নেপায়। আজিকালিতো উঠোঁতে টকাই লাগে, হাগোতে টকাই লাগে, পেচাব কৰোঁতে টকাই লাগে, আৰু ইপিনে ভাত খাওঁতে টকাই লাগে। টকা মানে কি হয় আৰু, মই টকা উৎপন্ন কৰিব পাৰিলেহেঁতেন আৰু বনি গ'লেহেঁতেন টকা কেনেকুৱা বনায় এইটো মোৰ ফৰ্মুলা বুজিব লাগে A+B² ৰ পৰা বনাই না সূত্ৰটো, নে কি ভাষাৰ পৰা বনাই, চাইন্স থিটা নে কছ থিটা, কি ভাষাৰ পৰা বনাই এইটোতো মোক একো দিমাগতে ওলোৱা নাই। বাট হ'লে মই ট্ৰাই কৰি চাওঁ আৰু, তুমি টেনশ্যন কৰিবলগীয়া কথাটো একো নাই আৰু। তুমি অকল টেনশ্যন কৰি নাথাকা, কেতিয়াবা টকা ইনকাম কৰিবলৈ আমি কিবা এটা কৰিব লাগে আৰু। ঠিক আছে বন্ধু, মোৰ জোৰকে পুৰা লেডিং লাগিলে কালি লগ কৰিম আকৌ বে, নোৱাৰো পুৰা মনত টয়লেট লাগিলে বাই দে, গৈ আছো আৰু। ঠিক আছে মই ওলাম এতিয়া, মোৰ কাম আছে।